ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ জুৰিয়াত আছুৰ নেতৃত্বত স্থানীয় ৰাইজে উলিয়ালে বিশাল জোৰ সমদল। জুৰিয়া নাট্য মন্দিৰৰ পৰা জুৰিয়া বজাৰলৈ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদী জনতাই উত্তাল কৰিলে জুৰিয়াৰ ৰাজপথ। ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিধেয়কৰ বিৰুদ্ধে উলিওৱা হয় এই বিশাল প্ৰতিবাদী সমদল। ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিবাদে ধৰিছে সকলোকে। সহস্ৰাধিক লোক ৰাজপথলৈ ওলাই আহিছে। এয়া হৈছে মৰাণৰ দৃশ্য। মৰাণতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদল বলে ওলাই আহিল 10খনকৈ গাঁৱৰ ৰাইজ। সাব্যস্ত কৰিলে এক অভিনৱ প্ৰতিবাদ। হাৰুৱাচিগাত হাতে হাতে বৰকা নাঙল দা কুঠাৰ লৈ প্ৰতিবাদী সমদলত অংশ ল'লে সহস্ৰাধিক জনতাই। বৰকাহ বজাই চৰকাৰক সকিয়নি প্ৰতিবাদী জনতাৰ বিশাল সমদল উলিয়াই নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰিলে 10খনকৈ গাঁৱৰ ৰাইজে। বিধেয়ক বাতিলৰ দাবীত চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদী জনতাই উত্তাল কৰি তুলিলে মৰাণৰ সমীপৰ হাৰুৱাচিগাৰ ৰাজপথ। যেতিয়ালৈকে এই বিল ভাৰতৰ বুকুৰে বাতিল নকৰে তেতিয়ালৈকে এই কাৰ্যসূচী চলি থাকিব। আৰু ইয়াৰ জৰিয়তে আমাৰ হাৰুৱাচিগাৰ তথা 10খন গাঁৱৰ ৰাইজে ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছে। অনাগত দিনত যদি অসমীয়া ভাষা কৃষ্টি সংস্কৃতি ধূলিসাৎ কৰা মানুহে কেন্দ্ৰ চৰকাৰ অসমৰ প্ৰতি যি বলপূৰ্বকভাৱে এইখন আইন জাতি দিব বিচাৰিছে তাৰ তীব্ৰ বিৰোধিতা জনাই এই ৰাইজে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অনাগত দিনত কেন্দ্ৰ চৰকাৰে অসমৰ সংবিধান পৰিপন্থী, অসমৰ খিলঞ্জীয়া জনগণৰ পৰিপন্থী, উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ পৰিপন্থী এইখন আইন যদি অসমৰ বুকুৰ পৰা বাতিল নকৰে অনাগত দিনত ইয়াতকৈ তীব্ৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি আমি হুংকাৰ দিছোঁ। আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধেয়ক বিৰোধী প্ৰতিবাদ অব্যাহত আছে। মিৰ্জাৰ পৰা ডিমৌলৈ, ডিমৌৰ পৰা নগাঁৱলৈ সকলো প্ৰান্ততে একেই পৰিৱেশ। দিন ৰাতি একাকাৰ কৰি প্ৰতিবাদী জনতাই অব্যাহত ৰাখিছে বিতৰ্কিত বিধেয়ক বিৰোধী তীব্ৰ আন্দোলন, তীব্ৰ প্ৰতিবাদ। চৰকাৰক পুনৰ সকিয়নি, মোদী চৰকাৰ হাই হাই, সোণোৱাল হাই মুৰ্দাবাদ ইত্যাদি বিভিন্ন শ্লোগানেৰে ৰাজ্যৰ আকাশ বতাহ কঁপাই তুলিলে প্ৰতিবাদী জনতাই। আছুৰ উদ্যোগত, কংগ্ৰেছৰ উদ্যোগত, ৰাজ্যৰ প্ৰতিটো দল সংগঠনৰ উদ্যোগত সংগ্ৰাম অব্যাহত আছে। বিধেয়ক বিৰোধী এই আন্দোলন অব্যাহত আছে। মিৰ্জাৰ দৃশ্য, ডিমৌৰ দৃশ্য, গোলাঘাট, সৰুপথাৰ, জুৰিয়া, মৰাণৰ দৃশ্য দেখুৱাইছো। ৰাজ্যত এনেদৰে জোৰ সমদলেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে। ইফালে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক সাক্ষাৎ আছুৰ। ৰাজ্যসভাত বিধেয়কৰ বিৰোধিতা কৰিব শিৱসেনাই। বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিব শিৱসেনাই। উত্তৰ পূববাসী অকলশৰীয়া বুলি ভাবিব নালাগে, আমি উত্তৰ পূববাসীৰ সৈতে আছো বুলি মন্তব্য কৰে উদ্ধৱ ঠাকৰে। আছুৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰে উদ্ধৱ ঠাকৰেক। ৰাজ্যসভাত বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিব শিৱসেনাই। বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিব শিৱসেনাই। উত্তৰ পূববাসী অকলশৰীয়া বুলি ভাবিব নালাগে, আমি উত্তৰ পূববাসীৰ সৈতে আছো বুলি মন্তব্য কৰে উদ্ধৱ ঠাকৰে।